হেল্ল' ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ 4 নম্বৰৰ পৰা কৰি যাম। প্ৰথমটো চোৱা, আজি 4 নম্বৰটো কৈছে কি এইটো আগত চোৱা, এক্সপ্ৰেছ ইন দ্য লোৱেষ্ট ফৰ্ম। আমি এইকেইটা ৰেচিঅ' যিকেইটা আছে দিয়া আছে এইকেইটা আমি কি কৰিব লাগে, লোৱেষ্ট ফৰ্মলৈ লৈ যাব লাগে। কেনেকৈ কৰিম চোৱা, আমি অংককেইটা 4 নম্বৰৰ 1টো আগত কৰি লৈছোঁ। 500:50। এতিয়া আমি জানো ৰেচিঅ'ৰ ফ্ৰেকশ্যন যিটো ৰূপ, সেইটো ৰূপত কি লিখিম, কেনেকৈ লিখিম, 500/50। 0 0 কেঞ্চেল কৰিলোঁ, 5 1 = 5, 5 1 = 5 আৰু 0 আছে, 0টো লিখি দিলোঁ। এতিয়া আমি কি পালোঁ, 10/1 ইকুৱেলটো কেনেকৈ হ'ব, 10:1। এয়া চোৱা, আমি 1 নম্বৰটো কৰি পেলালোঁ। এতিয়া আমি কৰিম কোনটো, এতিয়া 2 নম্বৰটো তোমালোকে নিজেই পাৰিবা, নিজে কৰিবা। এইটো 1 নম্বৰটো মই কৰি দিলোঁ। এতিয়া চোৱা, মই 3 নম্বৰটো কৰি আছোঁ, 100:400। এইটো আগত কেনেকৈ লিখিম, ফ্ৰেকশ্যনত লিখি লওঁ আগত, 100/400। 0 0 কেঞ্চেল, 0 0 কেঞ্চেল, কি পালোঁ, 1/4। 1/4ক আমি ফ্ৰেকশ্যনত কেনেকৈ লিখোঁ, 1:4। ইয়াৰ লোৱেষ্ট ফৰ্মটো হ'ল 1/4 আৰু এইটো হ'ল ৰেচিঅ'ত লিখিব গ'লে 1:4। ঠিক আছে, আমাৰ 3 নম্বৰটো হৈ গ'ল। 4 নম্বৰটো ইয়াত সৰু কৰাৰ আৰু কোনো হেৰি নাই, 5/17, এই 5:17 হ'ব, এইটো ইজি। তাৰপিছত চোৱা, 5 নম্বৰটো কৰিম। 5 নম্বৰটো কি কৈছে চোৱা, 819:126। এইটোকে আমি কেনেকৈ কৰিম চোৱা, 819/126। এতিয়া চোৱা, ওপৰৰ আৰু তলৰটো কিহেৰে হৰণ যায় সেইটো আগত চাবা। এই তলত যিটো ডিনমিনেটৰ আছে সেইটো 2ৰে যায়, কিন্তু ওপৰতো নাযায়। সেইকাৰণে আমি কি কৰিব লাগিব, 3ৰে যায় নেকি সেইটো চাব লাগিব। 2 1 3, 3 6 9, এই তলৰটো 3ৰে যায়, ওপৰতো যায় নেকি চোৱাচোন, 8 1 9, 9 9 18, দুইটাই 3ৰে যায়। চ' আমি কি কৰিম, 3ৰে আমি ডিভাইড কৰিম দুইটাকে। এতিয়া 3 4 গুণ 12, 3 2 গুণ 6, আৰু এইফালে কি আছে, 3 2 গুণ 6, 8 আছিলে, 8ৰ পৰা 6 গ'ল, 2 থাকিলে 21 হ'ল, 3 7 গুণ 21। তাৰপিছত কি আছে, লাষ্টত আছে 9, 3 3 গুণ 9। এতিয়া কি পালোঁ, 273 আৰু তলত পালোঁ 42। আকৌ আমি চাব লাগিব, 2ৰেতো নাযায়, 3ৰে যায়নে নাই চাই লওঁ। 7 3 10, 10 2 12, ওপৰৰ যিটো নিউমাৰেটৰ আছে সেইটো 3ৰে যাব আৰু তলৰটো 3ৰে যাব, 4 2 6। এইটো আমি ডিভিজিবল বিভাজ্য যিটো নিয়ম আছিলে সেইটো আমি পাই থৈছোঁ। এতিয়া চোৱা, 3 2 গুণ 6 বেছি হৈ যাব, 3 1 গুণ 3, তাৰপিছত কিমান থাকিলে, 4 পৰা 3 গ'ল 1, 12 থাকিলে, 3 4 গুণ 12। ওপৰত কি হ'ব, 9 3 গুণ 27 আৰু 3 1 গুণ 3, 91 ওপৰত থাকিলে, তলত থাকিলে 14। এইবাৰ চোৱা, 14ক আমি 2ৰে কাটিব পাৰোঁ, কিন্তু ওপৰতো নোৱাৰোঁ, 2 আৰু 7ৰে যাব, আৰু ওপৰতো আমি জানো 7ৰে যাব। 7 2 গুণ 14 আৰু 91 7ৰেদি যদি হৰণ কৰোঁ কিমান হ'ব, 7 1 গুণ 7, কিমান বাকী থাকিলে, 2 2 1 21, 7 3 গুণ 21, কিমান পালোঁ, 13/2। আমাৰ আনচাৰটো হ'ব 13:2। আমাৰ ইজিলি আনচাৰটো ওলাই গ'ল। এতিয়া চোৱা, তোমালোকৰ 6 নম্বৰটো তোমালোকৰ ওপৰত এৰিলোঁ, কাৰণ এইটো 128:8। প্ৰথমত তোমালোকে 2 দি কৰিবা, তাৰপিছত ওলাই গৈ থাকিব, কৰি ল'ব পাৰিবা বুলি মই ভাবি ল'লোঁ। এতিয়া আমি 5 নম্বৰ কুৱেশ্যনটোলৈ যাম। এতিয়া আমি কৰিম 5 নম্বৰ প্ৰশ্ন। কি কৈছে, ফাইণ্ড 3 ইকুইভেলেণ্ট ৰেচিঅ' টু দ্য ৰেচিঅ'জ গিভেন বিল'। মানে তলত যিকেইটা ৰেচিঅ' দিয়া আছে সিহঁতৰ আৰু কি কৰিব লাগে, ইকুইভেলেণ্ট মানে সমান 3টা ৰেচিঅ' ওলাব লাগে। এতিয়া আমি কেনেকৈ কৰিম, আহা আমি চাওঁ। প্ৰথমত আমি 1 নম্বৰটোকে ধৰিছোঁ কৰিবলৈ, 500:50। এইটোক আমি ফ্ৰেকশ্যনত লৈ যাওঁ ফাৰ্ষ্টত, 500/50, 0 0 কেঞ্চেল, 5 1 = 5, 5 1 = 5, 0 থাকিলে, 10/1। এতিয়া আমাৰ ৰেচিঅ' এটা ওলালে কি, 10:1। এতিয়া আমি কি কৰিব লাগে, 3টা এনেকুৱা কি কৰিব লাগে, আমাৰ 3টা সমান ৰেচিঅ' ওলাব লাগে। চ' আমি কেনেকৈ লিখিম ইয়াত, therefore the 3 equivalent ratio of
500:50 আৰ এনেকৈ আগত লিখি ল'বা তোমালোকে। লিখি লৈ এইটো মই কিয় লিখিছোঁ, কাৰণ এইটো কুৱেশ্যনত দিছে কাৰণে। আমি যিটো লয়েষ্ট ফৰ্মত কৰি লৈছোঁ সেইটো নিলিখিবা, সেইটো আমি লয়েষ্ট ফৰ্মত লৈ লৈছোঁ কাৰণ আমাৰ সুবিধাৰ বাবে, বুজি পাইছানে? এতিয়া 10:1ক যদি দুইটাকে আমি 2ৰে পূৰণ কৰোঁ কি হ'ব কোৱাচোন? 20:2 হয়নে নহয়? চ' তোমালোকে লিখি যোৱা 20:2 হয়। তাৰপিছত এইটোক যদি আমি 3 গুণ কৰোঁ, 3 গুণ যদি কৰোঁ কি হ'ব? 30:3। আকৌ লিখা 30:3 এণ্ড লাষ্টত লিখি দিয়া 4ৰে পূৰণ কৰিলে কি হ'ব? 40:4 হৈ গ'ল আমাৰ। এইকেইটা হ'ল ইকুইভেলেণ্ট ৰেচিঅ'। কেনেকৈ কৰিবা মই ধুনীয়াকৈ প্ৰচেছটো দেখুৱাই দিছোঁ। আমাৰ 1 নম্বৰটো হৈ গ'ল। এতিয়া মই তোমালোকক কৰিম 2 নম্বৰটো ছেইম হয়, 1ৰ নিচিনা ছেইম হয়, খালি ৰেচিঅ' দুটা ওলট পালট হ'ব। মই তোমালোকক আৰু এটা কৰি দিছোঁ হ'ল 3 নম্বৰটো। 3 নম্বৰটো মই কৰাই দিম, 4 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা। 5ৰ লগত 2 পূৰণ কৰিবা, 17ৰ লগত 2 পূৰণ কৰিবা, আকৌ 3 কৰিবা, আকৌ 4 কৰিবা, তেনেকৈ কৰি ল'বা। ঠিক আছে, মই এতিয়া তোমালোকক 3 নম্বৰটো কৰাই আছোঁ। এতিয়া চোৱা 3 নম্বৰটো কি হয়, আগত লিখি লওঁ ৰেচিঅ'টো 15:20। এইটোক আগত ফ্ৰেকশ্যনত লিখি লওঁ 15/20। এতিয়া দুইটা 5ৰে যায়, 5 3 গুণ 15, 5 4 গুণ 20। আমাৰ ৰেচিঅ'টো ওলাই আহিব এতিয়া 3/4 = 3:4। এতিয়া তোমালোকে ইয়াত লিখি ল'বা, তলত লিখি ল'বা দ্য 3 ইকুইভেলেণ্ট ৰেচিঅ' অফ, যিটো কুৱেশ্যনত দিছে সেইটো ৰেচিঅ' লিখিবা 15:20 আৰ সমান সমান দি ল'বা। এতিয়া চোৱা এই যিটো ৰেচিঅ' পালোঁ, এই ৰেচিঅ'টোৰ লগত 2 পূৰণ কৰা, 3 দুগুণ কিমান? 6, 6:4 দুগুণ কিমান? 8, এইটো লিখা। তাৰপিছত আকৌ 3 দি পূৰণ কৰা, 3 3 গুণ কিমান? 9, 9:4 3 গুণ 12 হৈ গ'ল। এতিয়া আকৌ 4ৰে কৰা এণ্ড 4ৰে কৰিলে কি হ'ব? 3 4 গুণ 12, 12:4 4 গুণ কিমান হ'ব? 16। এইকেইটা হৈ গ'ল। চোৱা একদম চিম্পল, তোমালোকে ধুনীয়াকৈ কৰিব পাৰিবা। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম। এতিয়া আমি আহি গ'লোঁ 6 নম্বৰ প্ৰশ্নটোলৈ। 6 নম্বৰ প্ৰশ্নটো অলপ ভালকৈ মন কৰিবা, ইয়াত ষ্টেটমেণ্ট আকাৰে দিছে প্ৰশ্নটো। 6 নম্বৰত কৈছে যে প্ৰেজেণ্ট এজ অফ এ এণ্ড বি ইজ 15 ইয়াৰ্ছ আৰু 25 ইয়াৰ্ছ। এৰ বয়স হ'ল 15 ইয়াৰ্ছ আৰু বিৰ বয়স হ'ল 25 ইয়াৰ্ছ। ঠিক আছে, ৰেচপেক্টিভলি। হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজেছ আফটাৰ 45 ইয়াৰ্ছ। কৈছে যে সিহঁতৰ বয়স 45 বছৰ পিছত কিমান হ'ব। প্ৰথমত আমি একো নকৰোঁ, আগত আমি চাই লওঁ কি কি দিয়া আছে, সেইটোৱে আগত লিখি ল'ম। চেনেলটোত যদি নতুন হৈ আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কৰি দিব আৰু বেল আইকনটো বজাই ল'ব। আহক এতিয়া অংককেইটা চাওঁ। ফাৰ্ষ্টত আমি লিখিম প্ৰেজেণ্ট এজ এৰ কিমান? 15 ইয়াৰ্ছ আৰু বিৰ কিমান দিছে? 25 ইয়াৰ্ছ। ঠিক আছে, এতিয়া আমি লিখিম কি? 45 ইয়াৰ্ছ, আফটাৰ 45 ইয়াৰ্ছ। 45 years age will be কিমান হ'ব? 15ৰ লগত যদি আমি 45 প্লাছ কৰোঁ কিমান হ'ব? 60 years। ঠিক আছে, তাৰপিছত 20 এজ will be কিমান হ'ব? 25 প্লাছ 45 কিমান হ'ব? 70 ইয়াৰ্ছ। এনেকৈ লিখি ল'ব লাগিব। এতিয়া কি সুধিছে কুৱেশ্যনত? কি সুধিছে? হোৱাট উইল বি দ্য ৰেচিঅ' অফ দেয়াৰ এজেছ। সিহঁতৰ এজ কিমান হ'ব আফটাৰ 45 ইয়াৰ্ছ। দেয়াৰ ফৰ ৰেচিঅ' এনেকৈ লিখিবা। ৰেচিঅ' ইকুৱেল টু কি কি পালোঁ? 60 পালোঁ আৰু 70 পালোঁ। 60:70। এতিয়া 60:70 মানে 60/70, 0 0 কাটি দিয়া, কি পালোঁ? 6/7। 6/7 কি?
6:7 এইটো আমাৰ ৰেচিঅ'টো ওলাই গ'ল 6:7 সিহঁতৰ ৰেচিঅ'টো 6:7 পাই গ'লোঁ 6 নম্বৰ প্ৰশ্নটো হৈ গ'ল এতিয়া আমি 7 নম্বৰ প্ৰশ্নটোলৈ যাম এতিয়া আমি আহি গ'লোঁ 7 নম্বৰ প্ৰশ্নটোলৈ 7 নম্বৰ প্ৰশ্নটো এবাৰ পঢ়ি চাওঁ কি কৈছে ৰেচিঅ' অফ টু নাম্বাৰ্ছ ইজ 7:12 এতিয়া কি কৈছে দুটা নাম্বাৰৰ ৰেচিঅ' দিয়া আছে ৰেচিঅ'টো হ'ল 7:12 হোৱাট উইল বি দ্য নিউ ৰেচিঅ' ইফ ইট এণ্টিচিডেণ্ট ইজ ডাবলড এণ্ড কনচিকুৱেণ্ট ইজ ইনক্ৰিজ বাই 2 এতিয়া দুটা নতুন শব্দ পালোঁ আমি ইয়াত দুটা নতুন ৱৰ্ড পালোঁ এণ্টিচিডেণ্ট মানে কি আৰু কনচিকুৱেণ্ট মানে কি এতিয়া এণ্টিচিডেণ্ট হ'ল কি যিটো প্ৰথম ৰাশিটো থাকে ৰেচিঅ'ৰ যিটো প্ৰথম পদটো থাকিব সেইটো হ'ল কি এণ্টিচিডেণ্ট আৰু কনচিকুৱেণ্ট মানে হ'ল কি পিছৰ ৰাশিটো ঠিক আছে বুজি পালা আহা আমি এতিয়া কৰিব যাওঁ সমাধানটো চোৱা ৰেচিঅ' অফ টু নাম্বাৰ্ছ ৰেচিঅ'টো হ'ল কি 7:12 এতিয়া নিউ ৰেচিঅ' দেয়াৰ ফৰ নিউ ৰেচিঅ' এতিয়া আমাক কি কৈছে এণ্টিচিডেণ্ট ইজ ডাবল এণ্টিচিডেণ্ট কিমান আছিলে 7 আছিলে 7টোক ডাবল কৰিলে কিমান হ'ব 7 দুগুণ কিমান হ'ব 14 হ'ব আমি ইয়াত 14 লিখিম 14 কনচিকুৱেণ্ট ইজ ইনক্ৰিজ বাই 2 এতিয়া 12ৰ লগত যদি আমি 2 যোগ কৰোঁ কিমান হ'ব 14 হ'ব 14:14 এতিয়া 14:14 মানে 14/14 এতিয়া 14 কেইবাৰ এবাৰ 14 1 = 14 14 1 = 14 ইকুৱেল টু কিমান পালোঁ 1/1 ৰেচিঅ'টো কি হ'ব 1:1 এই আমাৰ হৈ গ'ল 7 নম্বৰ প্ৰশ্নটো বুজি পালা এতিয়া আমি 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িম 8 নম্বৰ প্ৰশ্নটো চোৱা ফাইণ্ড দ্য ৰেচিঅ' অফ টোটেল ইভেন নাম্বাৰ্ছ টু দ্য টোটেল অড নাম্বাৰ্ছ অফ দ্য ছিৰিজ নাম্বাৰ ফ্ৰম 1 to 20 ইয়াত আকৌ নতুন দুটা ৱৰ্ড এতিয়া ইভেন নাম্বাৰ মানে কি আৰু অড নাম্বাৰ্ছ মানে কি ইভেন নাম্বাৰ সেইকেইটা হ'ল কি যুগ্ম সংখ্যা ইভেন নাম্বাৰক কি বুলি কোৱা হয় ইভেন মানে হ'ল যুগ্ম সংখ্যা আৰু অড মানে কি হয় অড মানে হ'ল অযুগ্ম ক্লিয়াৰ হৈছে এতিয়া কি কৈছে আমাৰ ৰেচিঅ' ফাইণ্ড কৰিব লাগে ইভেন নাম্বাৰ টু অড নাম্বাৰ্ছ ঠিক আছে অফ দ্য ছিৰিজ কি দিছে 1 to 20 এতিয়া আমি আগত 1 to 20 লৈকে আমি আগত লিখি লওঁ ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 আমি আগত লিখি ল'লোঁ ঠিক আছে এতিয়া আমাৰ তোমালোকে ক'বা যে প্ৰথমত আমি কি ক'ম ইভেন নাম্বাৰ কেইটা পাইছোঁ ফ্ৰম 1 to 20 ফ্ৰম 1 to 20 কৈছে যিহেতু 1 আৰু 22 বাদ যাব ঠিক আছে এতিয়া ইভেন নাম্বাৰ কেইটা 1 2 3 মানে যুগ্ম সংখ্যাকেইটা 4 5 6 7 8 9 টোটেল নাম্বাৰ অফ ইভেন নাম্বাৰ কেইটা 9টা টোটেল even numbers from 1 to 20 equal to 9 okay এতিয়া তোমালোকে নিজে কোৱা যদি আমি ইভেন নাম্বাৰ 9টা পাওঁ অড নাম্বাৰ কেইটা পাম অড নাম্বাৰো 9টাই পাম চোৱা মই হিচাপ কৰি দেখুৱাই দিছোঁ 1 2 3 4 5 6 7 8 9 এতিয়া লিখিম টোটেল অড নাম্বাৰ্ছ ফ্ৰম 1 to 20 কেইটা 9টা therefore ৰেচিঅ' সিহঁতৰ ৰেচিঅ'টো লিখি দিয়া ৰেচিঅ'টো কি হ'ব 9:9 9:9 মানে কি 9/9 9 কেইবাৰ এবাৰ therefore ইকুৱেল টু কিমান হ'ব 1/1 আৰু ৰেচিঅ'টো কিমান হ'ব 1:1 এইটো হ'ল আনচাৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে চাব পাৰা এইটো আজিলৈ আমি এইখিনিতে সমাপ্ত কৰিম নেক্সট ভিডিঅ'ত তোমালোকক বাকীখিনি মই প্ৰশ্নৰ উত্তৰকেইটা কৰিম